আজিকালি হোৱাটছএপ কোনে ব্যৱহাৰ নকৰে সকলোৱে হোৱাটছএপ ব্যৱহাৰ কৰে গতিকে মই আজি লৈ আহিছোঁ কেইটামান হোৱাটছএপৰ টিপছ এণ্ড ট্ৰিক্স গতিকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে ভাল লাগিলে কৰিব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব Hello friends, welcome to my YouTube channel mstech. এতিয়া মই WhatsAppৰ ফাৰ্স্ট টিপছ এণ্ড ট্ৰিক্সটো ক'বলৈ চেষ্টা কৰিম তো আপোনাক যদিহে কোনোবাই মেছেজ এটা দিয়ে সেই মেছেজটো তেওঁ গম নোপোৱাকৈ যদি আপুনি পঢ়িব লাগে বা তেওঁ ব্লু টিকটো নোপোৱাকৈ আপুনি যদি পঢ়িব লাগে তেনেহলে আপুনি কি কৰিব তো তেনেহলে আপুনি কৰিব লাগিব আপোনাৰ মোবাইলৰ ফ্লাইট মোডটো অন কৰিব লাগিব আৰু অন কৰাৰ পিছত আপুনি ধুনীয়াকৈ WhatsApp যাব পাৰিব আৰু WhatsApp যোৱাৰ পিছত আপুনি মেছেজটো পঢ়ি কেনে আকৌ পুনৰ ফ্লাইট মোডটো অফ কৰি ল'ব পাৰিব তাৰ পিছত তেওঁ গম নাপাব আৰু আপুনিও খুব ধুনীয়াকৈ মেছেজটো পঢ়িব পাৰিব আৰু তেওঁ ব্লু টিকটো নাপাব তো এইটো এটা খুব ধুনীয়া টিপছ নম্বৰ 2 আপুনি হোৱাটছএপত কাৰোবাক মেছেজ দিলে নিশ্চয়কৈ মন যায় যে আপোনাৰ মেছেজ কেইটা কিছু পৰিমাণে ষ্টাইলিছ হিচাপত যাওক যেনে ধৰক লিখা টেক্সটটো ষ্টাইলিছ যাওক তো হেতু কৰিব লাগিলে ধুনীয়া টিপছ এটা আছে তো হেতু কৰিব লাগিলে আপুনি হোৱাটছএপ যাওক আৰু যাক মেছেজ দিব তাৰ চাটত যাওক আৰু তাত লিখক ধুনীয়াকৈ আপোনাৰ মেছেজটো লিখাৰ পিছত আগত আৰু পিছত ষ্টাৰ মাৰ্ক বহাওক আৰু ধুনীয়াকৈ আপোনাৰ টেক্সটটো ষ্টাইলিছ হ'ব মানে ধুনীয়াকৈ বোল্ড হ'ব আৰু আপুনি পঠাই দিব পাৰিব অথবা আপুনি যদি বোল্ড নকৰি বা কিবা বেলেগ কৰিব বিচাৰে তেনেহলে ধুনীয়াকৈ কপি কৰক আৰু কপি কৰাৰ পিছত সাইডত 3 ডটত ক্লিক কৰক আৰু তাৰ পিছতো আপুনি বিভিন্ন ধৰণৰ ষ্টাইলিছ টেক্সট পাব পাৰিব আৰু তেনেকৈ আপুনি সেন্ড কৰিব পাৰিব তো এইটো এটা খুব ধুনীয়া টিপছ হয় টিপছ নম্বৰ 3 আপোনাৰ হোৱাটছএপত বহুতো মেছেজ আহে দিনৰ ভিতৰত গ্ৰুপৰে হওক বা ফ্ৰেণ্ডছৰে হওক বা ফেমিলি মেম্বাৰৰ হওক বহুতৰে বহুত মেছেজ আহি থাকে কিন্তু তাৰ ভিতৰত এজন স্পেচিয়েল থাকে গতিকে স্পেচিয়েলজন সদায় তলত পৰি যায় আকৌ তাৰ পৰা বিচাৰি আনি আপুনি মেছেজ বা চাট কৰিব লাগে কিন্তু এটা খুব ধুনীয়া ট্ৰিক্স আছে যিটোৰ সহায়ত আপুনি সদায় স্পেচিয়েলজন ওপৰতে ৰাখিব পাৰিব তো তাৰ কাৰণে আপুনি হোৱাটছএপ যাওক আৰু হোৱাটছএপ যোৱাৰ পিছত যিজন স্পেচিয়েল হয় তাৰ কন্টেক্টত ক্লিক কৰক আৰু ক্লিক কৰাৰ পিছত আপুনি ওপৰত এটা পিন পাব সেই পিনটোত আপুনি টাচ কৰি দিয়ক আৰু টাচ কৰি দিয়াৰ ফলত আপোনাৰ সেই কন্টেক্ট নাম্বাৰটো হোৱাটছএপটো ওপেন কৰাৰ লগে লগে ওপৰতে থাকিব তো এইটো এটা খুব ধুনীয়া ট্ৰিক হয় এইটোৰ সহায়ত আপোনাৰ স্পেচিয়েল মানুহজন বা স্পেচিয়েল ব্যক্তিজন সম্পূৰ্ণভাৱে সদায় ওপৰতে থাকিব তো এইটো এটা খুব ধুনীয়া ট্ৰিক হয় টিপছ নম্বৰ 4 আপোনাৰ হোৱাটছএপত নিশ্চয়কৈ গ্ৰুপ আছে ফেমিলিৰে হওক বা ফ্ৰেণ্ডছৰে হওক গতিকে কিছুমান গ্ৰুপৰ এনেকুৱাকৈ মেছেজ আহে নটিফিকেশ্যন পাই খং উঠি যায় গতিকে সেই নটিফিকেশ্যনবোৰ বন্ধ কৰি ৰাখিবৰ কাৰণে আপুনি কি কৰিব তাৰ কাৰণে আপুনি হোৱাটছএপ যাওক আৰু যিটো গ্ৰুপৰ মেছেজ বেছিকৈ আহে বা নটিফিকেশ্যন বেছিকৈ আহি থাকে সেইটোত লং প্ৰেছ কৰক আৰু লং প্ৰেছ কৰাৰ পিছত আপুনি ওপৰত এটা অপশ্যন পাব মিউট আৰু মিউট কৰি থ'ব পাৰে আপুনি 1 ঘণ্টাৰ কাৰণে বা 2 ঘণ্টাৰ কাৰণে বা 1 দিনৰ কাৰণে বা এবছৰৰ কাৰণে ধুনীয়াকৈ মিউট কৰি ৰাখক মিউট কৰি ৰখাৰ ফলত আপোনাৰ তাত কোনো ধৰণৰ নটিফিকেশ্যন নাহে আৰু আপুনি শান্তিমতে মেছেজ কেইটা যেতিয়াই ইচ্ছা তেতিয়াই চাব পাৰে বা পঢ়িব পাৰে তো এইটো এটা খুব ধুনীয়া টিপছ হয় টিপছ নম্বৰ 5 আপোনাৰ হোৱাটছএপত কিছুমান আননোন নাম্বাৰে কিছুমান একেবাৰে ফালতু গ্ৰুপত এড নিশ্চয়কৈ কৰে তেতিয়া আপোনাৰ বহুত খং উঠে আৰু কি কৰিম কি নকৰিম এনেকুৱা লাগে তো তাৰ কাৰণে এটা খুব ধুনীয়া টিপছ আছে যিটোৰ সহায়ত আপোনাক কোনোৱে আননোন নাম্বাৰে কোনো ফালতু গ্ৰুপত এড কৰিব নোৱাৰিব তো তাৰ কাৰণে আপুনি হোৱাটছএপ যাওক আৰু হোৱাটছএপ ছেটিঙত যাওক আৰু ছেটিঙত গৈ এটা গ্ৰুপ অপশ্যন পাব তাত গৈ মাই কণ্টেক্ট কৰি দিয়ক আৰু তাৰ ফলত আপোনাৰ কণ্টেক্ট যিকেইটা হোৱাটছএপ কণ্টেক্ট আছে সেইকেইটাৰ বাহিৰে কোনোৱেও আপোনাক কোনো ফালতু গ্ৰুপত এড কৰিব নোৱাৰিব আৰু এইটো এটা খুব ধুনীয়া ট্ৰিক্স হয় তো আজিৰ টিপছ এণ্ড ট্ৰিক্স কেইটা কেনেকুৱা লাগিল জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ বাই বাই